চাবি বাবু দে উঠাই দিব হেৰে গাৰ্লফ্ৰেণ্ড নহ'লে বুলি দুখ কৰিবি মই আছো তো মোক আপি বুলি ভাব সেইটো বস্তু কাটি দি চাবি অলপ গুড মৰ্নিং এণ্ড ৱেলকাম বেক আণ্ডাৰ মাই নিউ ব্লগ। এতিয়া গুড মৰ্নিং হৈ থাকা এতিয়া হৈছে প্ৰায় ৰাতি 8টা বাজা নাই। আপোনালোকে যিটো গেছ কৰিছে সেইটো নহয়, বাচ্ছি এতিয়া 6টা মানে গেছ। আজি মোৰ ইমান তাৰমানে আৱাজটো কিয় আহিছে জানে তোমাৰ চেনেল আজি মোৰ মনিটাইজ হৈছে। এই গাইছ দিল খুজ হৈ গৈছে চালা ইমান টাইম কষ্ট কৰিলো, ইমান দিন কষ্ট কৰিলো 1.5 বছৰ, আজি ফাইনেলি চেনেলটো মনিটাইজ হ'ল। তাৰ মই আপোনালোক শত প্ৰমাণ দিছোঁ। তো গাইছ এতিয়া ধুনীয়াকৈ ৰাস চাব যাওঁ। এখন দেখছি নে কিনিছোঁ তাৰমানে আজি ৰাস হিলাম মানে আমি 3টা মান যাওঁ। আজি ৰাস গোটাই হিলাই থৈ বেছি দূৰৰ ৰাস্তা মানে আমি যাম আজি ৰাস চাবা ক'ত গেছ আমাৰ ওচৰৰ শত্ৰু তাৰ ৰাস্তা। তো গেছ তাতে চাম আজি, বেলেগত নাচাম, বেলেগত যাম নেক্সট ব্লগ আহি দেখুৱা পাৰিম ব্লগ। আগে আজি প্ৰথম ওচৰৰ ৰাস্তাটো চাই আহোঁ গেছ। তো বলক বেছি দেৰি নহয়, মোৰ লগত আছে গেছ নব মানে গেছ আপোনাৰ চাব পাৰে দেখাই নাপায় গেছ যি ক'লা সি ক'ত দেখাব কেমেৰাত। তো আপোনাৰ চাব পাৰে এইটো হৈছে নব আৰু এইফালে আমাৰ তেল দেখি দিয়ে গাইছ। ই অসম ইউটিউবাৰৰ অৱস্থা এই গাইছ, অসম ইউটিউবৰ অৱস্থা দেখিছে। ইউটিউব কৰিলে এনেকৈ খাখলা হৈ যাক ল'ব, লাইফত উন্নতি কৰিব নোৱাৰা যিকি নহওক গাইছ। এতিয়া যা আজিৰ ভক্ত আৰম্ভ কৰি দিওঁ জল গাইছ। জুচুতে হাত চাত মাৰিছিলো এই ঘৰ ঠাণ্ডাৰ এতিয়া মতো থাকতে নাই গাইছ। আই চাবি এই গাইছে বেটাৰী খান ইলেকশ্যন মানে এটা ভাল ভাল জানা চব বেছি ভাল লাগিছে। তো আর গাইছ যোগ ভাল লাগে গাইছ। ইউটিউব কৰি কিনে ছাকচেছ পালে বহুত ডাঙৰ মানুহ হ'বি সেইটো কথা নহয় গাইছ। এই মৰমটো ভাল লাগে গাইছ। ইউটিউবৰ পইচা নাপালেও কথা নাই, যদি এইটো মৰম গাইছ বাটত দেখলি মাতে ভাল লাগে জল আৰু গাইছ। চাবিয়ে বাবা চাবিয়ে অলপ গাইছ ধুনীয়াকৈ আহিবলৈ এতিয়া আমি আহিবলৈ ধুনীয়াকৈ আঠগড়েৰ পৰা বেছি নাই। সেই লাইট দেখছি না আপোনালোকে তাতে হৈছে তাৰমানে ৰাস। তো গাইছ যাম আজি পুৰা ফালিম একদম। তো আমি লগৰ তাক ৰখিছোঁ কি আহিছে বৰ্তমান, তো তাক ৰখিলোঁ যে গাইছ একেলগে লগ পাইছোঁ আহি কেনে গাইছ। এই বাছ গেন ইমান উৎপত মই কেতিয়াবা ক্ৰছ দি যাব চেণ্ডেল খুলি মাৰিম দেই গাইছ, ইমান উৎপত একেহেনৰ যা ইমান ধৰণৰ নাংগে যা বাবা যা কেইটামান লগৰ লগাব ভাত ক'ৰ পাইছা ক'ৰ পাই ৰাস এটা চাবি না এইটো কোন নিতে তোৰে নেকি? যা পইচা মনিটাইজ হ'ল আজি। এই যা স্থল কালি এপ্লাই কৰিছিলোঁ পাতি দিম যা বাবু যা পাতিকে মৰ অভদ্ৰ গাইছ। ৱাইটি যাবা আহি গেল এবাৰ বহুত সুদূৰ কালাগুৰ পায়। তো কালাগুৰ পৰা ওচৰ হয় এটা চাইকেল থলা এতিয়া ৰাতিয়ে পঢ়া মাথা নাই আৰু এটা ৰাস্তা পৰীক্ষা আছে, এটা ৰাস্তা চাবা আছে। এই ভাঙো अगर हम करें तो करें क्या, बोले तो बोले क्या। জল গাইছ জল আৰু গাইছ ধুনীয়াকৈ ৰাস্তা আহি পালোঁ। এতিয়া অলপমান ফালিম গাইছ, মাকখন মাৰিছোঁ এতিয়া অলপমান ফালিম। আপোনাৰ ৰাস্তা চাব পাৰে, ৰাস্তাটো কি চাব গাইছ ভিতৰত গেলি গম পাব। তো জলুক গাইছ আজি আৰু বেলেগ নাযাওঁ নেকি, ইয়াতে চাওঁ এতিয়াই চাম গাইছ ঘৰৰ কাষৰ ৰাস। আৰু গাইছ এফালে আমাৰ আৰু এটা পাৰ্টনাৰ হৈ গ'ল, এফালে অভিজিত আহি গ'ল। তো এতিয়া আমি কেতিয়া হ'লো টোটেল 7টা নৰলি হ'ল এতিয়া জল। আৰু গাইছ মেইন গেটখানে হৈছে এখন আমাৰ সত্ৰৰ ওচৰৰ সৰু সৰু হেৰি যায় বয়া লগা নাই দিয়া গেটখন। ঠিক আছে গাইছ আমি ভিতৰত গেলি যাওঁ অলপমান চল। সৰস্বতী পৰীক্ষা এটা কৰিলে পৰীক্ষা আছে পাছ কৰি দিব আছে যোৱা বালৰাম সুধিয়া যা একদম জেগাত দিলোঁ এই লাল ফটা লৈ কাৰণে ঘূৰত একদম 1 নম্বৰ এফালে আমাৰ লাগাল পালো বগু হয় কেনে খবৰ মজা। আৰু ৰাসুৰ ফালে গোটেইখিনি দায়িত্ব লৈছে সভাপতি যা বাবু পৰীক্ষা আছে পঢ়কে যা 26 তাৰিখ যা साला ये दुख का खत्म नहीं होता बे। जा परीक्षा जा গাইছ কয় ঘুমাই লৈছে আকৌ পাত্তা পোৱা নাই মাজে লৈ আছি ৰ হা শুনিয়ে কৈছে ক'ত আছে কোনটো এই ৰস তই ভাল জীৱন পাইছে কিন্তু শান্তিৰ জীৱন পাইছে বুঝা কাল আহিছো ৰ মোৰ এক্সিডেণ্ট উৰে গেছি
মোক বাদ দি ওলাই গৈছে বাবু কেনে কৰ আমার সত্র বুঝান কিন্তু কিছু ডেভেলপ করছি দেই বের বাপরে বাপ গাইস নলবাড়ি ফিল্ড দিছি না নলবাড়ি ফিল্ড দিছি এই নলবাড়ি ফিল্ড দিছি বাপরে বাপ বহুত কেবাটাও পানী চানি বহুত ডেভেলপ করছি বহুত করছি আমি আগক গেলি যা আর মেলা চেলা আছে বলে কিবা কিবা অলপ ঠিক প্রথম মার পড়ি থাকা পিছে নাম গাই আছে মই কি কৰিম না কিবা এটা ভাবি আছো মই না বাবু 2 টকা আছে আমি তো বাণিজ্য বলত নাকি এন্ট্রি করে দিলি নাকি সত্রর তো গাইস এখানে এসে আমার ফিল্ড যেহেতু সরু তো ঠিকই আছে ফেন্সি বাজারের গলিত সোমার লাগছে আসলে গাছ কমে আহিছো র আকৌ চিনি চিনি নাপাও ক'ত যাই আছে নিজে নাজানো কি বা পাইছো আৰু গাছ মানুহ গাৰ্লফ্ৰেণ্ড লৈ ঘূৰি আছে মই মদ্দাকেইটাক লৈ কিনে ঘূৰি আছো তাতে বাবা কিবা খাবি এই জীৱনটা আছো তো কৈ দিবি বাবু ভাল দে দে যা বাংলা পৰা গেছি আজি বাংলা পৰা গেছি আজি তাতে চলে না খোদ যা উঠে দিব রে তুমি বেশি বয় হনাই দেখা ডাঙৰ হৈছো রাখতে চলি দে পরীক্ষা আছি সরস্বতীর ফটো এখন নিয়ে পড়া আগত মাছ দিবি না পড়লেও হবো পাস করে যাবি তাতে আছে বাবু কেনে লাগছে রাস্তা ভাল লাগছি না বহুত ফেল হৈছে ইয়াতে চালা অলপমান বজাৰ কৰো নেকি বাংলাটো পুৰা গেছোৱে খুদ এখন অসম শত্ৰু তই বাহিৰত নাই অসমীয়াত খুদ কম লওক অলপ 90 অলপ কম কৰক কি কৰবি 80 কেল দুখন ললৈ পাৰি যা ঠাণ্ডা যাবো ইয়াৰ যাব এখন কি মাৰিছো ঠাণ্ডা যাব যা 80 কে দুখন ললিয়া কালি মানুহ ভৰ্তি যাব কিন্তু ভাবো দে লো ৰঙা ফুটাটো মাৰি এদ দিয়া সাৰহান হৈছে কি বুলি কয় দুটা বুলি মাতো নেকি অলপ কমাই দিব কাম কৰি কিনে পইচা নেদে পইচা যদি নেদে পুজো থৈ যাব খানা কেনে বিক্ৰী কৰিছে ঠিকে আছে দিব নেকি আপুনি লাগি থাকে যদি সত্ৰত পুজা চুজা চাবা তাৰ পৰা নিজে হাল কমতে দিব পুরা বাংলা কি আনছিলি এখন আহা কি গেলা কি চলে গিটার পারা আমি পূজা চাবা পাগা দেখে লাষ্ট আমার হোস্টেলে দোকান দিয়েছে আমি এত বিরিয়ানি করি কিনে খরচ করে পূজা তাই তোর এই স্বভাব ভদ্র ঘৰত তো কৈছে মই টিউশ্যন কৰিব যাম তোৰ এই স্বভাৱ তোৰ হা এনে কৈছা কেনে কাৰ কথা দি আছা হা যা কথা পাত যা কেনে পান এটা খুৱাই দিয়ে ৰোজ কেনে কৰ কেমেৰাত মাৰিছো যো উঠি নে চাওঁ এক্সপেৰিমেণ্ট কৰোঁ যা যাক যায় এনে খান্দানি ধনী ভাল ধৰি যাব বাবু এনেকৈ থাকবি না কিবা সেইবিলাক খাবা চাবা যাবি
মানে ভিডিঅ'টো কাটা গৈছিল ভাই লাগ পাছলো এই দোস্ত কিয় নকৰ আকলা কৰি কিয় ঘূৰি আছা গাৰ্লফ্ৰেণ্ড নহ'লে বুলি দুখ কৰিবি মই আছো তো মোক আপি বুলি ভাব সেইটো বস্তু কাটি দি कंट्रोल ও বিয়ের দে লিয়েট এই অংশ মানে মাদার ইন্ডিয়া ভিডিও হ'ব নেকি বিৰি হ'ব কোন মিন খাবি না বিৰি খাবি বিড়ি মাদার ইন্ডিয়া তুই আমি বিড়ি লাভার আৰু তুই বিড়ি খাই যোনটো নাকাই দি থোৱা অলপ মজা এইটো মজা হলে এটা নাকাই দি উলিয়াই প্লেটত ইমান ধোৱা নলে কিন্তু এইটো কথা আমাৰ লাগাল পাই গ'লো ভাৰবক কেনে বঢ়িয়া বঢ়িয়া কিবা চিবা পূজা চালি নাই পূজা আকৌ ৰাস্তা নাচালো ফেচখন লাগি দিবি চলি পৰীক্ষাৰ লিষ্ট পাই কিনিয়ে গেছি যা বাবু যা চিন্তা হয় বহুত যা চাবি বাবু দে সরি নাচ আজি জুবিনদাৰ মানুহে কিবা এটা কৈ দি মাইকটা চাবি অলপ कोई बात नहीं हम तो चूतिए हैं লাগাল পালো বাবু তো করবা আসা চা মুখ কিয় নকৰা ইমান লাজে যাবি খাবয়ে তো চেমডলি চৰাব এখন বৰগাছা নহয় তই এফালে আমার ভাগ লাগাল কে লাজ করছে যা গাড়ি গতি তই মিহির কেনে ভাল লাগছি না এই চলি লাজ দে থাক যাও থাকা খাবা আসলে মানুহ চাবি নেকি হোটেলত এই চাওঁ মানুহ না বাহিৰত খাবা কাৰণটো কি ভোক নহয় ভিতৰত মালটো দামটো বেছি দোকান হলি হল খাবা পালি এই নহয় ৰ ইমান লেভেল খানদানি ধনী বুলি লেভেল দিছিলো দামটো বেছি কেনেকৈ ভিজিছে কিয় চালে এনে বেকাৰ নিজে হ'ব যা লেভেল দেহি 10 টকা বেছি কম তাকে চামি খাবা আছি জানো এনে হাৱা দিবে জানা না বিরিয়ানি খাও খাই জানি বিরিয়ানি 20 টাকা লাগে রাখছা পাইছে বিরিয়ানি হা এই গাইস বেজতি দেখছে অসম ইউটিউবার એટલે গাড়িতে তেল নাই આપણે কোন হয় কথা বলতো খাও বেজেন্টে বাবু আর খাই দি অলপ খাবি অলপ থবি থবি মই নথদে বাংলা পড়া গেছি এফলে দেখা পুরা ভাল এই রেসপন্স নাই নাখাওয়ার ইচ্ছা না ভাই টাং তো কমাটো তোমার খান দেখছো তোমার খান দেখো মারা এখন না যা খাবাই করে নাই এইটো খাও নেকি খাইতে দি বিরিয়ানি কি এসে কোন ধরা ওরা সরি হলো হেৰি মানুহ চিপছ খুজে চকলেট খুজে ই আপি খুজবে দেখছি মোক পরীক্ষা আছে বিচার বলকে যা ও দাদা মিঠে কিমান করিছি হ্যাঁ মিঠে নিবি ও দাদা ডিসকাউন্ট হব না কিবা মিঠের ডিসকাউন্ট দিব বেশিকে নিলে হ্যাঁ ডিসকাউন্ট দিলে দে বলে যাও রাজা মিঠে ডিসকাউন্ট নেদা বুলি কৈছি বে মিঠে ডিসকাউন্ট নেদা বুলি কৈছি দিবেলা কবা লাগছে দেখলে 200 টাকা মাল দে 180 টানছো রত ধরে গ্যাস পান তো খায় ঘর যাতে মিঠে তোরা দাদা ভালকা বনাই দেখ
তার চেহারা চাও মিশে খাওয়া হ্যাঁ আমার নিচিনা বেশি কথা কোন নহয় না না আমি চিকন নাখাওঁ বাবা আমি দামী মাল খাওঁ ৰজনী খাওঁ দোকান কেনে ফুৰা কেনে দোকান যাক লাগি থাকক এইগিলা মিঠা নাখাওঁ মই একদম তাৰমানে ঘৰৰ ফালৰ চাপি মিঠা খাওঁ গম পাইছা নাই পইচা নাই সেইটো নাই নেকি কোনোকা ধুনীয়া পইচা নাই কাকো পইচা নাই ঠাণ্ডানি জানি আমি 20 টকা মান পায় তামৰ মুক্ত কৰি দিছো হ'ব দে তহঁতে খাচোন তো গাই ধুনীয়াকৈ পূজা চাই আহিলোঁ মানে আজি ওচৰটো পূজা আমি ধুনীয়াকৈ চালোঁ তো আজি এইটো আছিল আমাৰ ট্ৰেইলাৰ তো ভাই তই যা তো গাইছ ই বহুত দিনৰ পৰা আছিল বহুত দিন বেছি দিন নহয় দে কালাক পূজাৰ কাষতে দে ভাই যা গৈ এখন আপি তো গাইছ আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিয়া যদি চেনেলত আছি ছাবস্ক্ৰাইব আৰু বেলেগ ভাঙি দি আৰু না কি এই এনে কৈছোঁ দে গাইছ গাড়ী চাড়ী নাপাবি চিনি বদনাম মন নহয় জেগা চলি দে ভাই যাবি দে বাই তো গাইছ বাই বাই জয় অসম